বর্তমান যে আমার রাজনৈতিক পরিবেশত আমার এই বিটিসি পরিষদ নির্বাচনত বিজেপি কৈ আছে ইহঁতে 100% সরকার গঠন কৰিব, জিএসপিও কৈ আছে ইহঁতে সরকার গঠন কৰিব আৰু আপোনালোকৰ ইউপিপিএলও কৈ আছে আপোনালোকে সরকার গঠন। এই ক্ষেত্ৰত আপোনাৰ মতামত আপুনি কওক কোনি সরকার বনাব? সবে ইলেকশনত খেলিলে সবে কয় মানে মই সরকার বনাম, হ্যাঁ, কিন্তু এবার পরিবেশ পরিস্থিতি দেখিবলৈ পাইছে এবার ইউপিপিএলে সরকার বনাব। কারণ 17 বছৰত বিপিএফে যিটো দুর্নীতি অপশাসন কৰিলে সেইটো ৰাইজে বেয়া পাইছে আৰু 17 বছৰৰ ৰাইজৰ একো উন্নয়ন কৰা নাই, ৰাইজৰ একো উন্নতিৰ কাম কৰা নাই, ৰাইজক সদায় প্ৰতাৰণা কৰিছে, সদায় ঠগাইছে। ইয়াৰ কাৰণে আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে এই অঞ্চলৰ শান্তি প্ৰতিষ্ঠাৰ কৰাৰ কাৰণে সকলো জাতি জনগোষ্ঠীক অধিকাৰ প্ৰদান কৰাৰ কাৰণে ইউপিপিএলকে এইবাৰ চৰকাৰত আনিব, সেইটো নিশ্চিত হৈ গৈছে। গতিকে ইয়াত বেলেগ কোনো ইয়াত চৰকাৰ গঠন কৰিব নোৱাৰে, এইবাৰ ইউপিপিএলৰে চৰকাৰ হ'ব। আৰু এটা কোৱেশ্চন আছে, প্ৰতিবাৰ ইলেকশ্যনৰ আগে দেখা যায় যে 6 জনগোষ্ঠীৰ জনজাতি কণ্ট্ৰল লৈ বহুতো ৰাজনীতিবিদে ৰাজনীতি কৰি আছে। এই ক্ষেত্ৰত আপোনাৰ মতামত? চাওক, এইটো এটা সাংবিধানিক ইছ্যু হয়। ভাৰতৰ সংবিধানে 6 জনগোষ্ঠীৰ ভিতৰত কাক কাক ST দিব পাৰে, কাক কাক ST দিব নোৱাৰে, এইটো ভাৰতৰ সংবিধানে ঠিক কৰিব। আপুনি ক'লেও এইটো নহ'ব, মই ক'লেও নহ'ব, কোনোবাই ক'লেও নহ'ব। গতিকে আজি যিসকলে এই ST কৰণৰ কাৰণে যোগ্য সেইসকলে পাব, যিসকলে যোগ্য নহয় সেইসকলে নাপাব। সেইটো লৈ পেলাই ৰাজনীতি কৰি লাভ নাই। এই জনগোষ্ঠীসকলৰ উন্নয়নটো আমিও বিচাৰোঁ। সেই সকলো জনগোষ্ঠীৰ শিক্ষা দীক্ষা অৰ্থনীতি সামাজিক উন্নয়নটো কৰিব লাগিব। আৰু এই ইছ্যুটো যিটো ST ইছ্যুটো ইমান দিনে পেণ্ডিং হৈ আছে, ইয়াৰ পৰিৱেশত আমাৰ এই বিটিসি পরিষদ নির্বাচনত বিজেপি কৈ আছে ইহঁতে 100% সরকার গঠন কৰিব, জিএসপিও কৈ আছে ইহঁতে সরকার গঠন কৰিব আৰু আপোনালোকৰ ইউপিপিএলও কৈ আছে আপোনালোকে সরকার গঠন। এই ক্ষেত্ৰত আপোনাৰ মতামত? আপুনি কওক কোনি চৰকাৰ বনাব? সবে ইলেকশনত খেলিলে সবে কয় মানে মই চৰকাৰ বনাম, হ্যাঁ, কিন্তু এবাৰ পৰিৱেশ পৰিস্থিতি দেখিবলৈ পাইছে এবাৰ ইউপিপিএলে চৰকাৰ বনাব। কাৰণ 17 বছৰত বিপিএফে যিটো দুৰ্নীতি অপশাসন কৰিলে সেইটো ৰাইজে বেয়া পাইছে আৰু 17 বছৰৰ ৰাইজৰ একো উন্নয়ন কৰা নাই, ৰাইজৰ একো উন্নতিৰ কাম কৰা নাই, ৰাইজক সদায় প্ৰতাৰণা কৰিছে, সদায় ঠগাইছে। ইয়াৰ কাৰণে আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু আমাৰ অঞ্চলৰ উন্নয়নৰ কাৰণে এই অঞ্চলৰ শান্তি প্ৰতিষ্ঠাৰ কৰাৰ কাৰণে সকলো জাতি জনগোষ্ঠীক অধিকাৰ প্ৰদান কৰাৰ কাৰণে ইউপিপিএলকে এইবাৰ চৰকাৰত আনিব, সেইটো নিশ্চিত হৈ গৈছে। গতিকে ইয়াত বেলেগ কোনো ইয়াত চৰকাৰ গঠন কৰিব নোৱাৰে, এইবাৰ ইউপিপিএলৰে চৰকাৰ হ'ব। আৰু এটা কোৱেশ্চন আছে, প্ৰতিবাৰ ইলেকশ্যনৰ আগে দেখা যায় যে 6 জনগোষ্ঠীৰ জনজাতি কণ্ট্ৰল লৈ বহুতো ৰাজনীতিবিদে ৰাজনীতি কৰি আছে। এই ক্ষেত্ৰত আপোনাৰ মতামত? চাওক, এইটো এটা সাংবিধানিক ইছ্যু হয়। ভাৰতৰ সংবিধানে 6 জনগোষ্ঠীৰ ভিতৰত কাক কাক ST দিব পাৰে, কাক কাক ST দিব নোৱাৰে, এইটো ভাৰতৰ সংবিধানে ঠিক কৰিব। আপুনি ক'লেও এইটো নহ'ব, মই ক'লেও নহ'ব, কোনোবাই ক'লেও নহ'ব। গতিকে আজি যিসকলে এই ST কৰণৰ কাৰণে যোগ্য সেইসকলে পাব, যিসকলে যোগ্য নহয় সেইসকলে নাপাব। সেইটো লৈ পেলাই ৰাজনীতি কৰি লাভ নাই। এই জনগোষ্ঠীসকলৰ উন্নয়নটো আমিও বিচাৰোঁ। সেই সকলো জনগোষ্ঠীৰ শিক্ষা দীক্ষা অৰ্থনীতি সামাজিক উন্নয়নটো কৰিব লাগিব। আৰু এই ইছ্যুটো যিটো ST ইছ্যুটো ইমান দিনে পেণ্ডিং হৈ আছে, ইয়াৰ ওপৰত চৰকাৰে নিজৰ কামটো কৰিব।